মৰ্ণিং সকলোকে আৰু নমস্কাৰ ইজ বিশাখা ব্লগৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলোঁ ব্ৰেকফাষ্ট কৰি উঠি এতিয়া ভাতৰ কাৰণে লাগিবলৈ যাওঁ আজি কি বনাম আপোনালোকক দেখুৱাই আছোঁ আজি কি বনাম জানেনে এটা মগু দালি খাৰ বনাম মই কেনেকৈ বনাম মগু দালি খাৰ সেইটো চাব পাৰিব আৰু এটা বনাম আনাৰস আনিছিলে মানে আনাৰসটো ইমান টেঙা এফাল খালোঁ এফাল থাকি গ'ল এতিয়া কি কৰোঁ ভাবি মই আজিলৈকে বনোৱা নাই আনাৰসৰ চাটনি বনাম গতিকে কেনেকুৱা হয় নাজানো খাইলেহে গম পাম গতিকে এতিয়া বনাওঁ আপোনালোকেও চাই থাকিব ব'লক এতিয়া পাকঘৰলৈ এটা টিপছ দিম কি টিপছ জানেনে কালি মানে মাছ আনিছিলোঁ আৰু এটা লাও আনিছিলোঁ লাও মাছৰ লগত খাই ভালেই লাগে লাওটো এনেকৈ যেতিয়া চাওঁ মানে নখ সোমোৱাই চাব লাগে বুলি শিকাই পঠিয়াইছে জানো মানে সেইটো নখ সোমোৱাই চালোঁ কোমলে আছে কিন্তু ঘৰত আনি যেতিয়া কাটিছোঁ তেতিয়া লাওটোত মানে বহুত গুটি গুটি আছে ইমান বেয়া পাইছোঁ মই কাটিয়ে বেয়া পাইছোঁ মাক কৈছোঁ নবনাওঁ মই বোলো লাও এতিয়া বিলাহী দিয়ে বনাম আকৌ মাক কৈছে আনিলা যেতিয়া বনোৱা আৰু যে কাটি মেলি তাৰপিছত কাটিলোঁ মেলিলোঁ মোৰ যোৰহাটৰ মায়ে আকৌ ক'লে যে লাওটো তই হেৰি কৰচোন কুকাৰত দি অলপ বইল কৰি লওঁ অকণমান পানী দি বইল কৰি লওঁ তাতে অকণমান নিমখ ছটিয়াই দিছিলোঁ তেনেকৈ বইল কৰিলোঁ প্ৰথমতে অকণমান এটা চিটি মাৰিছোঁ অকণমান পানী দিয়ে বেছি পানী দিয়া নাই সেই পানীটো অকণমান পিছত তৰকাৰী দি দিছোঁ বইল কৰি এটা চিটি মাৰি বইল কৰাৰ পিছত বনাইছোঁ খাবলৈ বিৰাট টেষ্টি হৈছে গতিকে আপোনালোকেও কৰিব পাৰে যেতিয়া লাও পুৰা হয় খঙে উঠে দেখিলে কাটিবও মন নাযায় বনাবও মন নাযায় গতিকে এনেকৈ এইটো চিষ্টেমত কৰিলে খাবলৈ বহুত টেষ্টি হয় গতিকে আপোনালোকেও খাই চাবচোন তেনেকৈ এতিয়া খাৰ বনাবলৈ মই বস্তুখিনি ৰেডি কৰি লৈছোঁ প্ৰসাদ মই ৰাতিয়ে তিয়াই থৈছোঁ বুট মগু তাৰপিছত অমিতা কাটি ল'লোঁ তাৰপিছত পিঁয়াজ এফাল লৈছোঁ তেজপাত শুকান জলকীয়া নহৰু কেইটামান আৰু আদা আৰু অলপ চ'দা খোৱা চ'দা যিটো বেকিং চ'দা সেইটো আৰু এইখিনি এতিয়া মই বইল কৰি ল'ম পানীতে দি দিছোঁ নিমখ দি দিছোঁ আন্দাজমতে তাৰপিছত নিমখ দিয়াৰ পিছত মই তাত চ'দাটো দি দিম এয়া চ'দাখিনি দি তাৰপিছত অলপ দেৰি মই উতলাই থাকিম এইখিনি উতলি মানে ঢাকনাখন দি দিম এতিয়া অলপ গেছটো চিমত দি উতলাই থাকিম মাজে মাজে খালি চাই থাকিব লাগিব এয়া ব্ৰকলি ভাজি বনালোঁ মটৰ আৰু গাজৰ দি আৰু এইফালে এয়া উতলি আছে তাৰপিছত এয়া ঘন হৈছেগৈ ঘন হৈ গ'ল তাৰপিছত আৰু এফালে মই চাটনিটো বনাই লওঁ আনাৰসৰ চাটনি এটা বনাম তাৰ কাৰণে মই পাঁচফোৰণখিনি ভাজি লৈছোঁ অকণমান শুকান জলকীয়া লৈছোঁ আদা লৈছোঁ আৰু এইখিনি আনাৰসখিনি সৰু সৰুকৈ কাটি ল'লোঁ আৰু জলকীয়া এইখিনি ভজাখিনি মই অলপ পিচি ল'ম পিচি লোৱাৰ পিছত এতিয়া মই এইখিনি গেছত অলপ সিজিবলৈ দিছোঁ সিজিবলৈ দি অলপ আনাৰসখিনি সুদাকৈ অলপ ভাজি লৈছোঁ অলপ টাইম বস্তুটো টান যে বস্তু অলপ দেৰি ভাজিছোঁ ভজাৰ পিছত অলপ পানীটো শুকাই গৈছে তাৰপিছত আৰু অলপ পানী দি অলপ দেৰি মই সিজাম ঢাকনা দি সেইখিনি অলপ টাইম সিজিবলৈ দিম তাৰপিছত এইফালে চাওঁ খাৰখিনিলৈ যাওঁ এতিয়া এইফালে খাৰখিনি উঠাই থোৱা হৈছে এইখিনি এয়া হৈছে দেখিছেনে হৈছে এতিয়া এইখিনি তেল মাৰিব পাৰিম গতিকে মই এইখিনি কাঢ়ি লওঁ কাঢ়ি লৈ মই তেল মাৰিম এইখিনি তেলখিনি গৰম হোৱাৰ পিছত মই শুকান জলকীয়া আৰু তেজপাত দিছোঁ পিঁয়াজখিনি দিছোঁ তাৰপিছত পিঁয়াজখিনিতে অকণমান নিমখ দিম আৰু পিঁয়াজখিনি অলপ ভাজি ল'ব লাগিব তাত হালধি দিব নালাগে তাৰপিছত এইখিনি ভাজি লৈ আদা নহৰু পেষ্টটো মই তাত দিম এইখিনি অলপ টাইম মই ভাজি লৈছোঁ এই আদা নহৰু দিলোঁ দি অলপ ৰঙচুৱা কৰি লওঁ ভাজি যেতিয়া ৰঙচুৱা হ'ব তেতিয়া তাত মই মানে যিখিনি বইল দালিখিনি মই তাত ঢালি দিম এয়া দেখিছেনে অলপ টাইম ভাজি লৈছোঁ ভাজি আছোঁ তাৰপিছত দালিখিনি মই ইয়াতে দি দিম হৈয়ে গ'ল দালিখিনি দিয়াৰ পিছত দালিখিনি সিজিছে দেখিছে আপোনালোকে ধুনীয়াকৈ সিজিছে গতিকে দালিখিনি দিয়াৰ পিছত অলপ মানে তেলৰ সেইটো অলপ টাইম সিজাইছোঁ অকণমান সিজাই দিয়াৰ পিছত ইয়াতে অকণমান মই এতিয়া কেঁচা তেল অকণমান দিম তাত কেঁচা তেলৰ গোন্ধটো বৰ ভাল লাগে গতিকে দেখিছেনে মই কেঁচা তেল অকণমান দি দিছোঁ কেঁচা তেল অকণ দি এয়া হৈ গ'ল এতিয়া ৰেডি দেখিছেনে তেনেই ইজি বনাবলৈ আপোনালোকেও বনাই চাবচোন যিহেতু মই দুটা কাম একেলগে কৰি আছোঁ এতিয়া খাৰখিনি হ'ল এতিয়া মই আহিলোঁ আনাৰসটোলৈ আহিলোঁ আনাৰসটোত চেনি দিছোঁ পানীখিনি শুকাই গৈছে অলমষ্ট এতিয়া মই আন্দাজমতে চেনি দিছোঁ ইয়াতে মানে টেঙা মিঠা জ্বলা গোটেইকেইটাই ফ্লেভাৰ আছে ইয়াতে হ'ব মানে সেইকাৰণে এইটো চেনি দি অলপ দেৰি ভাজিছোঁ চেনিটো যেতিয়া গলি বস্তু দেখিব অলপ কালাৰ এটা বেলেগ আহিব তেতিয়া হৈ যাব বস্তুটো চেনি দিয়াৰ পিছত মই যিখিনি মছলা অলপ দেৰি ভাজিব লাগিব মছলাখিনি চব যিখিনি পিচি থৈছিলোঁ আৰু জলকীয়া চিলি ফ্লেক্সটো যিখিনি দিছিলোঁ অকণমান লাল মিৰ্চ পাউডাৰটো অকণমান দিছোঁ যিহেতু মই জলকীয়া দিয়া নাই অকণমান জ্বলা হ'ব লাগিব সেইখিনি দি অলপ ভাজিলোঁ এয়া এইখিনি প্ৰায় হৈয়ে গৈছে তাৰপিছত এতিয়া মানে কি হ'ল মই মানে বস্তুটো গোটা গোটাকৈ দিছোঁ ন এইখিনি এইবিলাক পিহিও দিব পাৰে গোটা গোটাকৈ দিয়াৰ কাৰণে মই এখন অকণমান মেছ কৰি দিছোঁ যাতে অলপ বস্তুটো ভাগি যায়
আপোনালোকে পিহিও দিব পাৰে মিক্সিত নহ'লে পিহনাত পিহি দিব পাৰে এইখিনি হৈয়ে গ'ল খাব পৰা হৈ গৈছে আমি ৰ'দত বহি কমলা খাইছোঁ হোৱা নাই কিন্তু চাটনিটো অকণমান টেষ্ট কৰিছিলোঁ খাবলৈ ভাল হৈছে জ্বলা মিঠা টেঙা তিনিটা হৈছে গতিকে আপোনালোকেও বনাই চাব পাৰে মই আজি ফাৰ্ষ্ট টাইম বনালোঁ গতিকে ভাল লাগিছে যেতিয়া খাই গতিকে ক'ব পাৰোঁ আপোনালোকেও বনাই খাব পাৰে গতিকে খাই চাব খানা ৰেডি এতিয়া আমি খাবলৈ ওলাইছোঁ আজি আইটেমকেইটা গম পালে ব্ৰকলি ভাজি অকণ বনালোঁ বাকী খাৰ আৰু চাটনি গতিকে আপোনালোকে যদি ভাল পাইছে ৰেচিপিটো চাই আপোনালোকে বনাব পাৰিব বনাই খাই চাব কেনেকুৱা লাগে মোক কমেণ্ট ছেকশ্যনত জনাব এতিয়া আবেলি হ'ল আবেলি চাহৰ কাৰণে মই বুট ভাজিলোঁ পিঁয়াজ দি বইল কৰি আৰু মালপোৱা আছে আমাৰ এয়া চাহটো খাই আছোঁ আজি পূৰা শুলোঁ চকুকেইটা ফুলি আছে চাওক চকুকেইটা ফুলি গ'ল পূৰা শুলোঁ আজি বহুত দিনৰ মূৰত কেতিয়াবা টোপনিয়ে নধৰে নহ'লে ক্লাছো থাকে সেইকাৰণে দিনত শোৱাটো পাতলা হয় কিন্তু আজি পূৰা টোপনি গ'ল আৰু সপোনত মানে আমাৰ অকণমানি এজনী দেখি গৈছোঁ আৰু তাই সৰু কালৰটো এতিয়া ডাঙৰ হ'ল কিন্তু সৰু কালৰহে দেখি গৈছোঁ মায়েও কাম কৰি আছে এইফালে মায়ে পূৰা চিলাই চাৰ্টৰ বুটা বাটা এৰি গৈছে চিলাই আছে এনেই মই চাহৰ চেনিটো কম খাওঁ খুব কম খাওঁ মই খুব খাওঁ কিন্তু এই বুট ভাজাটো হ'লে নহয় চাহত অকণমান চেনি হ'লে ভাল লাগে ন আপোনালোকৰ চাগে ন একেই তেওঁ ঠাণ্ডা চাহ খাই চাহ খাবলৈ মাতি আছোঁ এতিয়া ঠাণ্ডা হ'ব কিন্তু ঠাণ্ডাকৈ খাই চাহ কাম এটা কৰি আছে অহা নাই আহিছে এতিয়া মই সদায় চৰি থাকিব লাগে চাহ খাবলৈ মাক চাহ দিলোঁ মায়ে চাহ খাবলৈ পাহৰিলোঁ চাহটো বুটাম চিলাওঁতে হা এতিয়া দেউতাক চাহৰ লগত ৰুটি এখন বনাই দিওঁ তাৰপিছত আপোনালোক খালোঁ খাই মেলি উঠিলোঁ এতিয়া ভিডিঅ'টো ভাবিলোঁ সামৰণি মাৰোঁ দিনটো আজি কি কৰিলোঁ দেখুৱালৈ কি বনালোঁ আপোনালোকে যিটো চাটনি বনাইছিলোঁ নহয় আনাৰসৰ সেইটো চাটনিটো খাবলৈ টেষ্ট হৈছিলে কিন্তু চাটনিটো আপোনালোকে পিক্সিলৈও বা ৰুকিলৈও বনাব পাৰিব মই গোটা কাটিয়ে বনাইছোঁ আৰু খাৰটো খায়ো ভাল পাওঁ আৰু আপোনালোকেও বনাই চাব পাৰে এনেকৈ খাৰ যদি নাই বনোৱা মানে বনাব পাৰে গতিকে যদি আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো যোনে কৰা নাই আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু বেল আইকনটো টিপি থ'ব যাতে মই ভিডিঅ' দিলে আপোনালোকে গম পায় গতিকে আজিলৈকে বাই বাই আজিলৈ বাই বাই